Hey guys, welcome to Bitul Sonari vlog. আৰু আমি আজি গৈ আছো পিকনিক মানে ক'ত যাম কৈ আছো এটা আমি বজাৰ কৰিব আহিছো আছে বিতুল হাই আছে ব্লগছ বনাব দিছো আজি ব্লগটো বিতুলৰ ব্লগটো মই বনাম তো আজি ক'ত যাম কেনেকা কৰো কেনেকা বজাৰ কৰিম সকলো কৈ আছো কি লও কি মাংস লও চাই থাকক গাইস পিকনিকৰ বাবে আমি কিবা এটা বজাৰ কৰিলো বজাৰ কৰি কিনে ইফালে ফটৈ চাই আছে মনাটো লৈ কিনে আৰু বজাৰ কৰিলো তো চাই থাকক ভিডিঅ'টো শেষলৈকে মজা বনিব গৈ আছে দিয়ক আমাৰ এইখিনিতে আমাৰ 4টামান বস্তু হৈ গ'ল এটা তো গাইস ফাইনালি আমাৰ বস্তু লৈ গ'ল কিয় ললো কিয় হ'ল আৰু পিছত আমাৰ গাজৰ ললো তাৰপিছত আলু ললো পিঁয়াজ ললো তো আমাৰ এইখিনিতে মানে আমি নেক্সট আছে কিছুমান ধৰক গেলামাল বস্তু আছে গেলামালৰ যিখিনি আছে সেইখিনি বস্তু লৈ ল'ম চব্জি হৈ গ'ল যিখিনি আমাৰ মানে ধৰক চব্জি বজাৰ আছিল কমপ্লিট কৰিলোঁ এতিয়া আমি আছোঁ গেলামাল দোকানত এতিয়া চাউল দেখি আছে চাউল 5 কেজি লৈছোঁ কাৰণ আমাৰ মানুহ কেইটা আছিল আমাৰ 20টা মানুহ হ'ব নেকি 20টা মানুহ 5 কেজি হৈ যাব ন পানী মূৰত যাবলৈ ওলাইছোঁ আমি এতিয়া গাড়ীখন যাবলৈ লৈছে তো গোটেই বাকী কেইটা উঠি ল'লাক তাৰপিছত ইপিনে আছে সত্যদা তাৰপিছত এই সত্য ভাই কেনে এই মজা আৰু গোটেইকেইটা আমাৰ ইফালে গোটেইকেইটা আছে ইফালে ডিজে বক্সটো ফিট কৰি আছে তো আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে হাই গাইছ এতিয়া আমাৰ বৰ্তমান ৰাতি হ'ল এই দেখাই দিয়ে আমাৰ বাতি হ'ল 12:30 হ'ল আমাৰ প্লেন আছিল আমাৰ 11টাত যোৱা প্লেন আছিল কিন্তু এতিয়া আমাৰ দেৰি হৈ গ'ল আমাৰ চাউণ্ড চিষ্টেমৰ কাৰণে দেৰি হৈ গ'ল তো এতিয়া আমি গাড়ী ষ্টাৰ্ট কৰিছোঁ গাড়ী মানে আহিলোঁ আমি কমচে কম ঘৰৰ পৰা 10 কিলোমিটাৰমান আহিলোঁ এতিয়া আমি গৈ আছোঁ হাফলং পানীমূৰ তো আপোনালোকক দেখাম তো আপোনালোকে ইতিমধ্যে গমেই পালে আমি বজাৰ কৰিলোঁ দিনত বজাৰ কৰিলোঁ এতিয়া আমি আজি ৰাতি গৈ আছোঁ ৰাতিপুৱা আমি চাগে 7:30 8টামান বজাত গৈ পাম হাফলং গৈ পাম মানে পানীমূৰ গৈ পাম তো তাত কেনেকৈ এনজয় কৰোঁ কি কৰোঁ চব দেখা পাই থাকোঁ ব্লগত আহি জোৰাবাট পালোঁ তো গাড়ী পুৰা গাইছ এনেকৈ একা বেকা হৈ আছে গাইছ যাই আছোঁ আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো মজা বনিব গৈ আছে দিয়ক মই দেখাই যাই থাকোঁ তো গাইছ আমি বৰ্তমান টোলগেটত ৰখছোঁ মানে আগত টোলগেট আছে আৰু তো আমি গোটেই ফ্ৰেছ হৈ লৈছোঁ মানে পেচাব কৰা তাহত আৰু যোনে যি কৰে তো তাৰ কাৰণে আমি হেৰি কৰি আছোঁ আগত জাগিৰত পাইছোঁ আমি তো এতিয়া টাইম কিমান হ'ল টাইম 2:03 এতিয়া 3টা বাজিল 2:48 3টা বাজিব আৰু তো আমাৰ আৰু ডেষ্টিনেশ্যন আমাৰ যিটো মানে মন্তব্য আছে জেগা আছে সেইখিনি পাবলৈকে আমাৰ ধৰা আৰু কিমান মিনিট আৰু 5 ঘণ্টা লাগিব তো আমি ৰাতিপুৱা কমচে কম 7টা 8টাত পাই যাম 8টামান বজাত পাই যাম আৰু তো আপোনালোকে চাই থাকক আৰু আমাৰ লগত চবে শুই আছে মই জাগি আছোঁ আৰু মোৰ দুটামান জাগি আছে বাকী চব শুই আছে এতিয়া বিতুলে জাগি আছে বিতুল আছোঁ আৰু চন্দন আছে চন্দন এই আমাৰ বৰুৱা আৰু এই লাষ্ট কৰিছোঁ এই আমাৰ হেৰি আছে অভি আছে অৰূপ আছে অৰূপ জাগি আছা একদম দিগন্ত খুলি আছে তো ড্ৰাইভাৰ নাই ড্ৰাইভাৰ পেচাব কৰিব কৈছে আৰু বাকী আমাৰ চব চুইট খালিয়ে আমি বহুত কম ল'ৰা আহিছোঁ আৰু আমি সেইটো কাৰণে বেছি ডিষ্টাৰ্ব নকৰোঁ এই আমাৰ বাবু আছে তো গাইছ দোকান এখনত এনেকৈ চাহ খাবলৈ সোমালোঁ ঠাণ্ডা লাগিছে তো এইখানে মোৰ লগতো মক্কেলটো গুড মৰ্ণিং এতিয়া আমি কাৰ্বিআংলঙত আমাৰ ৰখিলোঁ এতিয়া গেট পাছ হ'লে মানে গেট পাছ ল'লে কাৰ্বিআংলঙৰ সেইটো কাৰণে 200 টকা ল'লে এতিয়া আমি ইয়াৰ পৰা ডেষ্টিনেশ্যন আমাৰ মানে পানীমূৰলৈকে আৰু 30 কিলোমিটাৰ আছে তালৈ গৈ থাকোঁ ক'ত চাই থাকক এনজয় কৰক বাই তো গাইছ মানে পানীমূৰ পামিয়াৰ বেছি নাই তো গাইছ মানে কি এটা হৈছে ধানৰ খেতি ইয়াত নকৰে তো কুঁহিয়াৰৰ খেতি তামাম কৰে ইয়াত গাইছ তো গাইছ আহি পালোঁ
মেইন গেটখন আহি পালোঁ পানী মূৰৰ মেইন গেটটো আহি পালোঁ তো ইফালে আছে বেনাৰখন পানী মূৰ তো চাইনবোৰ্ডখন গাইজ এয়ে পানী মূৰ ইয়াত লেখা আছে ৱেলকাম টু পানী মূৰ ৱাটাৰ ফলছ এইটো তো ইয়াৰ গাড়ীখন তো গাইজ ফাইনেলি আহি পালোঁ পানী মূৰ তো চাওক না গাইজ এইফালে চাওক না গাইজ এই পানী বৈ আছে এয়া পানী মূৰ এইবিলাক নদী পুৰা পানী মূৰ এইবিলাকে প্লেচটো তো ফাইনেলি আহি পালোঁ পানী মূৰ চাম বুলি বহুত আশা আছিলে তো ফাইনেলি আহি পালোঁ তো গাইজ কিবা এটা খাই লওঁ ৰাতিপুৱা একো খোৱা নাই তো এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ অকণমান ব্ৰেডেদি জেলি তেলি লগাই পিনে পূৰা খাই লওঁ এই লগৰবিলাকো খাবলৈ পূৰা লৈছে আৰু ময়ো এই লৈছোঁ ব্ৰেকফাষ্ট খাই পিনে আপোনালোকক পানী মূৰ দেখাইছোঁ তো লগৰবিলাকো সেই লগে লৈ আছে তামামা আৰু দিয়া গাইজ এইফালে গাহৰি বনি আছে গাহৰি বনাই আছে এইবিলাক মজাকৈ এই গাহৰি মুখ হয় না গাইজ ইমান সৰু গাহৰি তো বনাই আছে মজাকৈ গাহৰি দিছে তো আৰু খানা বনাই আছে এইফালে বাকী পিঁয়াজ চেলাই আছে কেনেকুৱা লাগিছে আজি মজা মজা দিয়া দিয়া আৰু এই ডিজে বাজাত ব্যস্ত ডিজে বাজাত ব্যস্ত দে 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 কেনেকুৱা লাগছে আহি কেনে ইয়াত মজা মজা না দিয়া দিয়া খানা ইপিনে বনাই আছে আৰু ইপিনে মুখ হাত ধুই পিনে পূৰা ইফালে এনজয় কৰি আছে ডেন্স কৰি আছে চাওক গাইজ ইফালে দেখে না সত্যই পূৰা একদমবাৰে মুখ চুখ কলগেট লৈ কেনে ব্ৰাছ মাৰি কেনে ডেন্স বঢ়িয়া বঢ়িয়া লাগাও তো গাইজ চা না ইমান জোৰত পানী আহিছে গাইজ এইটোৱে পানী মূৰ তো ইয়াত মানে তামাম স্পীডত পানী আহে আৰু কালাৰিং পানী হয় তো গাইজ এয়াই পানী মূৰ তো এয়াই চাওক গাইজ আৰু তো গাইজ ফুটফুটি নাওখনত উঠিলোঁ তাৰপিছত আপোনালোকক পানী মূৰৰ নদীৰ মাজৰ দৃশ্যটো আপোনালোকক এই আমাৰ বছ পাৰ হৈ গ'ল এতিয়া আমি মানে যিটো মানে আমাৰ বাহিৰৰ জেগাখিনি আছে তো আমি সেইটো হৈছে আমাৰ কি বোলে পানী মূৰৰ যিটো ভিউ আছে যিটো ভিউ আছে সেইটো ভিউ পইণ্টটো আৰু এতিয়া আমি পানী মূৰৰ যিটো মানে আমাৰ যিটো লেক আছে আমাৰ পানী মূৰৰ লেক আছে লেকটো ঘূৰি আছোঁ এয়া পানী মূৰৰ লেকটো ঘূৰি আছোঁ আমাৰ আছে আমাৰ আছে যিটো অনাৰ হয় অনাৰ কেনেকুৱা লাগিছে অঁ দাদা চলা আছে আৰু ভিডিঅ' দেখা চবতকৈ বেষ্ট ক'বলৈ যায় এইটো আপোনাৰ এনেকুৱা শিল দেখা হ'ব এনেকুৱা ইমান মানে ডাঙৰ ডাঙৰ শিল তলত পৰি আছে আৰু লগতে আমাৰ ধৰক কিছুমান গছবিলাক সোণাৰী কি কবি গাইজ মজা লাগিছে আহি কিনে আৰু পানীটো গাইজ বগা নহয় এনে পানীটো কালাৰিং পানী হয় তো ভাল লাগিছে কিবা এটা আপোনালোকৰ আহক আমি আহি ভাল লাগিছে ইয়াত আহি কিনে আৰু আপোনালোকে চাব পাৰে পানীটো একদম নীলা হয় আৰু একদম পানীৰ যিটো মানে তলফালে যি শিল আছে ন একেবাৰে দেখা পায় আৰু আপোনালোকে আহক এটা ভিউ পইণ্ট বহুত ভাল এটা ভিউ পইণ্ট আছে আৰু এয়া আপোনালোকে দেখিব পাৰে পাহাৰ আছে পাহাৰৰ কাষতে এনেকৈ পাহাৰৰ মাজত আৰু ইফালে পাহাৰ এইফালে পাহাৰ তো পাহাৰৰ যিটো লেকটো আছে লেকত আপোনালোকে দাদা ঘূৰাই দিব আপোনালোকক ঘূৰাই দিব আৰু এটা ধুনীয়া ভিউ পইণ্ট আছে আপোনালোকে আহিব পাৰে আৰু গাড়ীটো গা ধুব পাৰে যদি সাঁতুৰিব পাৰে যদি সাঁতুৰিব নোৱাৰে বাদ দিব ক'লে কি ইয়াত বোলে ডাঙৰ গুইহাব আছে এইটো গুইহাব এৰিয়া হয় এনেকৈ এইটো গুইহাব এৰিয়া হয় আৰু সেইফালে আমাৰ যাব ইণ্টি নাই অঁ ডাঙৰ গৈ অঁ এই বস্তুটো আছে এইটো এৰিয়াত এইটো পাথৰত আছে ইয়াতে আছে কোনটো পাথৰত আছে এইটো পাথৰত এই ডাঙৰ ডাঙৰ পাথৰৰ মাজত আছে অঁ আচ্ছা আচ্ছা যাব নোৱাৰে তাত। হয় নেকি তাত মানে কি যাব এণ্টি নেকি যাব নোৱাৰে যাব নোৱাৰে তাত খাই দিব মানুহ অঁ
তো গাইজ ফাইনেলি আমি কপিলী নদীৰ মাজত আছোঁ মানে আমাৰ যিটো আহিব খুজিছিলোঁ সেইটো জেগাতে আছোঁ আৰু আমি একদম মাজতে আছোঁ ইফালে এনেকৈ কপিলী নদী বৈ গৈছে আৰু এনেকৈ কপিলী নদী বৈ গৈছে আৰু এতিয়া আমি মাজতে আছোঁ আৰু ইয়াত একদম ডেঞ্জাৰাছ বস্তুটো মানে কি হ'ল ডেঞ্জাৰাছ মানে কি দাদাক কোৱা মতে কি ইয়াত ডাঙৰ গুহাটো ওলায় যিটো গুহা মানে ধৰক ঘৰিয়ালতকৈ সৰু অকণমান আৰু গুহাতকৈ ডাঙৰ সেইটো ঘৰিয়াল বুলিও কয় চাগে আমাৰ লোকেল ভাষাত তো ইয়াত ওলায় আৰু সেইটো কাৰণে দাদাই কৈছে যে বেছি টাইম থাকিব নোৱাৰে অলপ টাইম থাকিব দিছে অলপ থাকিছোঁ আকৌ ৰিলচ বনাইছোঁ আপোনালোকে চাই থাকক তো গাইজ চাই আহিলোঁ ৰিলচ বনাই আহিলোঁ তাৰপিছত এতিয়া আমি যাই আছোঁ আমাৰ এতিয়া লগৰকেইটা গা পা ধুলে গা পা ধুই আছে তাৰপিছত আৰু খোৱা লোৱা কৰিব তো খোৱা লোৱা চবটো আপোনালোকক দেখাম তো এইফালে সত্যই গা ধুই আছে সত্য সত্য ঘূৰি যা এই নদীৰ মাজত পুৰা গা ধুই আছে দুটা তিনিটাই সত্য সত্য আছে অভি বৰুৱা আছে না দেই গাহৰি মাংস দিয়া আছে আবু মাছ ঠিক আছে এই আমাৰ মামা ভাত দিলে এতিয়া মাংস আহিছে মাংস আছে চব্জি বাকী আছে খানা খালোঁ এই গাহৰি মাংস দিছে লগৰকেইটা বাকীবোৰে খাইছে সত্য খালে বাকীকেইটা খালে খানা দানা খোৱা হ'ল আৰু খানা কিন্তু মজা হৈছে ভাল হৈছে তো সৰুকৈ এটা ব্লগছ বনালোঁ তো ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিৰ ভিডিঅ'টো এইখিনি নেক্সটটো ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বাই